আমি আৰু এটা আঁচনি হাতত ল'ব খুজিছোঁ, সেয়া হ'ল যে যিমান মানুহৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকক ভাৰতৰ যিকোনো চিকিৎসালয়তে 5 লাখ টকালৈকে বিনামূলীয়া স্বাস্থ্যৰ সুবিধা। অৰ্থাৎ ৰেচন কাৰ্ডখন লৈ গ'লেই আমি ভাৰতৰ যিকোনো এমপেনেল হস্পিটালত আমি 5 লাখ টকাৰ প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত বা মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমৰ জৰিয়তে আমি এই সেৱা আমি লাভ কৰিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰটোতে আমি বসুন্ধৰাৰ পইণ্ট 1 শেষ কৰি এইবাৰ আমি দ্বিতীয় পৰ্যায়লৈকে সোমাই গৈছোঁ। মই নলবাৰী জিলাৰ উপায়ুক্ত আৰু আমাৰ বিধায়কসকলক অনুৰোধ কৰিম যে নলবাৰীৰ প্ৰত্যেকজন থলুৱা মানুহে এইবাৰ যেন মাটিৰ অধিকাৰ লাভ কৰিব পাৰে। কোনো ধৰণৰ একচনীয়া পট্টাৰ নাম ভৱিষ্যতে থাকিব নালাগে, কোনো ধৰণৰ ৰায়তী মাটিৰ পট্টা থাকিব নালাগে। সকলো পৰিয়ালে ম্যাদী পট্টাৰ অধিকাৰী হ'ব লাগে। এই লক্ষ্যৰে আমি বসুন্ধৰাৰ দ্বিতীয় কাৰ্যসূচী আৰম্ভ কৰিছোঁ। ইয়াৰ লগতে 1 ডিচেম্বৰৰ পৰা আমি ধান ক্ৰয় নতুন বছৰৰ কামো আৰম্ভ কৰিছোঁ। এইবাৰ আপোনালোকে গম পায় যে প্ৰতি কুইণ্টল ধানৰ বাবে আমাৰ ৰাজ্য চৰকাৰে এইবাৰ 2040 টকা ৰাইজক যোগান ধৰিব। মই সেইবাবে নলবাৰীৰ কৃষিজীৱী ৰাইজকো অনুৰোধ কৰিম যাতে এইবাৰ ধান আমি কোনো মধ্যভোগীক বিক্ৰী নকৰোঁ, মাত্ৰ চৰকাৰক আমি বিক্ৰী কৰিম আৰু 2040 টকাকৈ আমি লাভ কৰিম। চৰকাৰে ইতিমধ্যে নিৰ্দেশ দিছে যে 2040 টকাৰ তলত কোনোবা যদি ব্যক্তিগত মিলেও ধান কিনে, সেই ব্যক্তিগত মিলৰ অধিকাৰীকো আমি আদালতৰ সন্মুখত থিয় কৰাম, কাৰণ ৰাইজক 240 টকাৰ তলত কোনেও ধানৰ দাম দিব নোৱাৰিব। 240 টকা দিয়াটো আমি কম্পালচৰি কৰিছোঁ, যাতে 240 টকাৰ তলত কোনো পধ্যেই আমাৰ ৰাইজে যাতে 1 কেজি ধানো যাতে কাকো বিক্ৰী নকৰে, তাৰ বাবে মই নলবাৰীৰ ৰাইজক অনুৰোধ জনাম। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজ্য চৰকাৰে এই ধৰণে মিছন ভূমিপুত্ৰই হওক, মিছন বসুন্ধৰাই হওক, অৰুণোদয় আঁচনিয়ে হওক, এই ধৰণে আমি সমগ্ৰ অসমখনত এটা পৰিৱৰ্তনৰ নতুন আমি বাতৰি আজি আমি কঢ়িয়াই আনিছোঁ। মই যেতিয়া নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে আমি ৰাইজক, অসমৰ যুৱক যুৱতীসকলক 1 লাখ চৰকাৰী চাকৰি দিম, তেতিয়া বহুত কম মানুহে মোক বিশ্বাস কৰিছিল। কিন্তু আজি আমি অত্যন্ত সফলতাৰে সৈতে 40,000 চাকৰি আমি দিব পাৰিলোঁ। 30,000 চাকৰি নিযুক্তি অহা 60 দিনৰ ভিতৰত আমি সমাপ্ত কৰিম আৰু নতুনকৈ 30,000 চাকৰিৰ বিজ্ঞাপন আমি মাৰ্চ মাহৰ আগতে আমি মুকলি কৰি দিম। অৰ্থাৎ 1 লাখ চাকৰি যি প্ৰতিশ্ৰুতি আছিল, সেই সম্পূৰ্ণ প্ৰতিশ্ৰুতি আজি আমি পালন কৰিবলৈ সক্ষম হৈছোঁ বা পালন কৰাৰ পথত আজি আমি আগবাঢ়ি গৈছোঁ। ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ নিৰ্বাচনৰ সময়ত যে আমি মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পিছত তৃতীয় পৰ্যায়ত এইবাৰ আমি বেংকক লোন ঘূৰাই দি বাকী থকা আই মাতৃসকলক আমি NOC-সমূহ হাতত তুলি দিম, যাতে আমাৰ মহিলাসকলে ঋণৰ পৰা মুক্তি পাব পাৰে। ৰাইজক মই কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় আঁচনিৰ আমি পৰিমাণ বৃদ্ধি কৰি গৈ থাকিম। নিৰ্বাচনৰ আগত আমি 830 টকাৰে আৰম্ভ কৰিছিলোঁ, তাৰ পিছত আমি 1000 টকা কৰিলোঁ, এইবাৰ আমি 1250 টকা কৰিলোঁ। যিমানবিলাক নতুন অৰুণোদয়ৰ হিতাধিকাৰী হ'ব, সকলোৱে 1250 টকা প্ৰথমবাৰতে তেওঁলোকে পোৱা আৰম্ভ কৰিব। ৰাজ্য চৰকাৰে আৰু এটা সিদ্ধান্ত লৈছে যে আমাৰ যিমান মহিলাই বিধৱা পেঞ্চন পাই আছিলে, আমি বিধৱা পেঞ্চন পাই মাহত 250 টকা, তেওঁলোকক এতিয়া আমি বিধৱা পেঞ্চন নিদি
ডাইৰেক্টলি আমি অৰুণোদয় দি দিম যাতে 250 টকাৰ পৰা 1250 টকালৈকে তেওঁলোকে প্ৰমোচন পাব পাৰে অৰ্থাৎ আগতে আমাৰ বিধৱা আইমাতৃসকলে যি 1250 টকা পাই আছিলে এইবাৰ আমি 250 টকা প্ৰত্যেক মাহত পাই আছিলে এইবাৰ তেওঁলোকে 10 এপ্ৰিলৰ পৰা 1250 টকাকৈ পোৱা আৰম্ভ হ'ব